গতিকে সমান্তৰ প্ৰগতিৰ বিষয়ে আমি পঢ়িবলৈ যাওঁতে সদায় ৰাশি ক্ৰম এটা সমান্তৰ প্ৰগতিত কোৱা হ'ব যদিহে সিহঁতক নিৰ্দিষ্ট সংখ্যা বা ৰাশিত ক্ৰমাগতভাৱে বাঢ়ে বা কমে হয় বাঢ়িবও পাৰে নহয় কমিবও পাৰে আৰু কি হয় যেতিয়া তোমাৰ এটা পদৰ পৰা তাৰ আগৰ পদটো বিয়োগ কৰিলে বিয়োগফলটোক প্ৰগতিটোৰ কি বুলি কোৱা হয় সাধাৰণ অন্তৰ CD তাৰমানে কমন ডিফাৰেন্স বুলি কোৱা হয় ঠিক আছে আমাৰ ইয়াত এটা প্ৰগতি দিছে 2 4 6 8 দুই সাধাৰণ অন্তৰ বিশিষ্ট সমান্তৰ প্ৰগতি বিকজ ইয়াৰ কি হৈছে কাৰণ আমাৰ কি হৈছে 4 বিয়োগ 2 2 6 বিয়োগ 4 2 8 বিয়োগ 6 2 প্ৰত্যেকটোতে আমি কি পাইছো 2 পাইছো সো প্ৰথম পদটো সদায় a বুলি ধৰিব লাগিব আৰু সাধাৰণ অন্তৰটো আমি কি বুলি লেট কৰি লম d বুলি লেট কৰি লম স্মল d আৰু দ্বিতীয় পদটো তেতিয়া হলে কি হ'ব a + d তৃতীয় পদটোত আকৌ d এটা প্লাস কৰিব লাগিব a + d তাৰমানে a + twice d হ'ল fourth যেটো টার্ম হেতু কি হ'ব a + twice d + d a + thrice d সো এনটম পদটো তেনেকৈ কি হ'ব আমাৰ এনটম পদটো তোমালোকে চাবাচোন ডিটাৰমাইন কৰি ওলাব সদায় a + n - 1 * d পাইছে সো সামেশনটো ইয়াত আকৌ কৰি দেখাইছে চাবা a + d + a + twice d যেটো আমাৰ সৰ্বমুঠ যোগফলটো প্ৰগতিটোৰ হেতু উলিয়াইছে চোৱা লাষ্ট টার্মটো কি দিছে a + n - 1 * d সো n - 1 পদটো হ'ব কিমান দিছে চোৱা n - 1 পদটো কিমান দিছে l - d দিছে আৰু n - 2 পদটো দিছে কিমান দিছে l - twice d ঠিক আছে এনেকৈ আমাৰ কি কৰিছে টার্মবিলাক কি কৰিছে উলিয়াই লৈছে লাষ্টত তোমালোকৰ কি পাইছে সামেশনটো গোটেই কিটা প্লাস কৰি পেলাই আমাৰ লাষ্টত পাইছে l + l - d l - twice d আপ টু a লৈকে গৈছে সো 1 + 2 যিকিটা ইকুৱেশ্যন দিয়া আছে সেইকিটা প্লাস কৰি সামেশনটো কি পাইছে n/2 * a + l ঠিক আছে সো a + l ৰ যেটো ভ্যালু a + n - 1 * d আছিলে সো n/2 twice a + n - 1 * d এটো তোমালোকৰ কি হ'ব ফৰ্মুলা এই ফৰ্মুলাটো ইউজ কৰি পেলাই আমি ইকুৱেশ্যন বিলাক সলভ কৰিম ঠিক আছে নেক্সট চোৱা তোমালোকৰ যিকিটা আছে ইয়াত কি কৈছে সমান্তৰ প্ৰগতি a আৰু সাধাৰণ অন্তৰ d দিয়া আছে ঠিক আছে সো আমি প্ৰগতিটো নিৰ্ণয় কৰিব লাগে সো আমাৰ ঠিক আছে a = 2 a = ফার্স্ট টার্মটোত কি আছে 3 আছে d = -2 সো সলভ কৰোতে আমাৰ কি পাইছে সমান্তৰ প্ৰগতিটো a + d a + twice d ফৰ্মত পুট কৰি পেলাই কি পাইছে 3 1 - 1 - 3 গৈ আছে এনেকৈ আমি সো সেকেন্ডটো চোৱা 2 2 - half 2 - half এনেকৈ যিকিটা ফৰ্মুলা দিছিলো আমি হেগিটা পুট কৰি পেলাই আমাৰ প্ৰগতিটো কি পাইছে 2 3/2 1 half এনেকৈ আমাৰ গৈ আছে ঠিক আছে নেক্সটটো কি দিছে ফার্স্ট টার্মটো 8 আৰু যেটো সাধাৰণ অন্তৰ বা কমন ডিফাৰেন্স হেতু কি দিছে 4 সো আমাৰ যেটো প্ৰগতি আছিলে কি আছিলে a + d a + twice d তাত পুট কৰিলে কি পাইছে 8 12 16 20 আপ টু হি গৈ থাকিব নেক্সট কি আছে নেক্সট টার্মটো আমাৰ দিয়া আছে ফার্স্ট টার্ম মানে প্ৰথম পদ দিয়া আছে 1 আৰু সাধাৰণ অন্তৰটো দিয়া আছে সাধাৰণ অন্তৰটো আমাৰ কিমান দিয়া আছে ইয়াত হাফ ঠিক আছে সমান্তৰ প্ৰগতিটো a + d a + twice d a + thrice d তাত পুট কৰিলে কি হ'ব a টো ফার্স্ট টার্মটো 1 আৰু সাধাৰণ অন্তৰটো আছিল হাফ সো আমাৰ পুট কৰি পেলাই আমাৰ যেটো প্ৰগতি পাইছে হেতু পাইছে 1 3/2 2 5/2 আপ টু গৈ আছে নেক্সট কি দিছে চোৱা তোমালোকৰ সমান্তৰ প্ৰগতিটো দিয়া আছে এতিয়া তোমালোকৰ সাধাৰণ অন্তৰটো উলিয়াব লাগে সাধাৰণ অন্তৰটো তোমালোকে সদায় চাবা যদিহে হেতু সমান্তৰ প্ৰগতি হয় প্ৰত্যেকটো যেটো ফার্স্ট যেটো প্ৰথম পদ দ্বিতীয় পদটোৰ পৰা বিয়োগ কৰিলে তৃতীয় পদটোৰ পৰা দ্বিতীয় পদটো বিয়োগ কৰিলে চতুৰ্থ পদটোৰ পৰা তৃতীয় পদটো বিয়োগ কৰিলে পঞ্চম পদটোৰ পৰা তৃতীয় পদটো বিয়োগ কৰিলে তাৰ মানে প্ৰত্যেকটো প্ৰথমটোক সদায় লাষ্টৰটোৰ পৰা বিয়োগ কৰিলে সদায় কি হ'ব একে পাব লাগিব ইয়াত চোৱা সাধাৰণ অন্তৰ প্ৰথমটোৰ কাৰণে কি হৈছে দ্বিতীয়টোৰ পৰা প্ৰথম বিয়োগ কৰা 1 - 6 = -5 তৃতীয়টোৰ পৰা ফার্স্ট বিয়োগ কৰিলে -4 - 1 = -5 থাৰ্ড -9 + 4 = -5 গতিকে গোটেইকিটাৰ ভ্যালু একে পাইছো গতিকে সাধাৰণ অন্তৰ আমাৰ হৈছে -5 নেক্সট 0.6 - 1.7 = 1.1 2.8 - 1.7 2.8 পৰা 1.7 বিয়োগ কৰোঁতে আমাৰ কি পাইছে 1.1 3.9 - 2.8 1.1 গতিকে সাধাৰণ অন্তৰ সেই ধৰণে পাইছে নেক্সটটোত কি পাইছে চোৱা 1/3 5/3 এনেকৈ আছে সো আমাৰ হেগিটাত ভ্যালু গিটাত পুট কৰি পেলাই কি পাইছে 4/3 এনেকৈ আমি কি উলিয়াব পাৰো সাধাৰণ অন্তৰ আমি উলিয়াব পাৰো নেক্সট আমি শিকিম